এতিয়া মানে সদস্য মানে পুনৰ মই হলোঁ এতিয়াতো কি অনুভৱ মানে ভাল অনুভৱ ৰাজনৈতিক জীৱনটোত মানুহে কিবা নহয় কিবা এটা যদি মানে পদবী পায় তেতিয়া কাম কৰাৰ ক্ষেত্ৰত বহুখিনি সুবিধাজনক হয় গতিকে এই ক্ষেত্ৰত মই এজন ৰাজনৈতিক ব্যক্তি হিচাপে মোৰ ৰাজনীতি জীৱনটোত এজন ৰাজ্যসভা এমপি হোৱাৰ লগে লগে মোৰ বহুখিনি ৰাইজক সেৱা কৰাৰ এটা সুবিধাটো আহি পৰে ৰাইজ তথা দেশৰ কাৰণে গতিকে এইটো ভাল চাওক আজি মই আহিছোঁ কথা পাতিছোঁ গণেশৰ বিষয়ে মই জানো সমস্যাৰ বিষয়েও জানো এতিয়া মই মাত্ৰ এটা কথা কৈছোঁ অঞ্চল বিশেষকৈ যেতিয়া উন্নয়নৰ কথা আহে তেতিয়া নিজৰ নিজৰ অঞ্চলবিলাকত নিজাববীয়াকৈ কিছুমান পৰিকল্পনা থাকিব লাগে আৰু পৰিকল্পনাৰ আধাৰত এটাৰ পিছত এটা আমি কাম কৰি যাব লাগিব আৰু সেইটোৰ কাৰণে যিসকল আমাৰ প্ৰতিনিধি এই প্ৰতিনিধিবিলাকৰো ভূমিকা আছে গতিকে প্ৰতিনিধিবিলাকৰ লগতো মানে আমি কথা বাৰ্তা পাতি ফালে আগবাঢ়ি যাব লাগিব গতিকে সেয়েহে প্ৰথম দৰকাৰটো হ'ল গড়েশ্বৰবাসী একত্ৰিত হ'ব লাগে ইয়াত কোনো ৰাজনীতিৰ কথা আহিব নালাগে সামাজিকভাৱে ইয়াৰ পিছত এটা পৰিকল্পনা যে আমাৰ গড়েশ্বৰত আজিৰ দিনটোত কি হৈ আছে আৰু কি আমাক লাগে আৰু কি বস্তু ঠিকমতে মানে ইয়াত হৈ থকা নাই যিটো আমাৰ কিছু সুধৰণিৰ প্ৰয়োজন আছে এই গোটেইবিলাক ঠিক ঠাক কৰি ফালে সেইটো যদি পৰ্যায়ক্ৰমে কাম কৰি যায় মই ভাবোঁ গড়েশ্বৰৰ সমস্যা 5 বছৰ সব শেষ হৈ যাব আৰু এতিয়া গড়েশ্বৰতো মন্ত্ৰী আছে আমাৰ স্থানীয় MLA ইয়াৰ পিছত আমাৰ MP ৰুলিং পাৰ্টিৰ হয় আৰু ইয়াৰ পিছত আমাৰ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াও গড়েশ্বৰটো ৰিপ্ৰেজেণ্ট কৰে ৰাজ্যসভাৰ ৰুলিং পাৰ্টিৰ MP হয় মই আজি আৰু BJPৰ পৰা ৰুলিং পাৰ্টিৰ পৰাই মই আৰু ৰাজ্যসভাৰ MP হৈছোঁ ইয়াৰ আমাৰ কাউন্সিলৰ স্থানীয় MCLA পবিত্ৰ বড়ো ৰুলিং পাৰ্টিৰ হয় UPPL আৰু BJP চৰকাৰৰ আৰু ৰণেন্দ্ৰ নাৰ্জাৰী আছে আমাৰ তেওঁ এক্সিকিউটিভ মেম্বাৰ হয় গতিকে মই ভাবোঁ ইমানখিনি সব থকাৰ পিছত গড়েশ্বৰ চিন্তা কৰিবলগীয়া একো নাই মাত্ৰ গড়েশ্বৰৰ আমাৰ যিখিনি স্থানীয় ব্যক্তি আছে স্থানীয় ব্যক্তিখনে একেলগে বহি ফালে মানে কিছু ইয়াত নিজাববীয়াকৈ পৰিকল্পনা লৈ ফালে আমি প্ৰায়ৰিটি বেচিছত কি কৰিব লাগে আৰু কেনেকৈ আমি বাকীখিনি কৰি যাই থাকিব সেইটো ঠিক কৰি লৈ ফালে আমি আগবাঢ়ি গ'লে মই ভাবোঁ গড়েশ্বৰৰ গোটেই সমস্যা সমাধান হৈ যাব মই ভাবোঁ সেইটো পাব গড়েশ্বৰৰ মানুহে আৰু আজি মোক যিহেতু কৈছে মই লগে লগে তেখেতক মই অৱগত কৰিম কিন্তু মই কৈছোঁ ইয়াত আমাৰ স্থানীয় MLA আছে মন্ত্ৰী আছে গতিকে তেখেতকো আপোনালোকে জনালে নিশ্চয়কৈ তেওঁ মনত পেলাই দিব বা কনচাৰ্ণ যিটো কৰ্তৃপক্ষ আছে তেওঁলোকক আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা আছে বুলি ক'লে তেওঁলোকে অলপ কৰি ফালে দি দিব গতিকে আপোনালোকে আজি মোক সুধিছে নিশ্চয়কৈ মই আজিয়ে খবৰ লৈ ফালে এই কথাটো মানে জানি ল'ম আৰু যেনেকৈ পাৰে গড়েশ্বৰত এই এম্বুলেন্সটো পোৱাৰ ব্যৱস্থাটো কৰাই দিম